তই আহিবি নে ৰবা তো আমাৰ আজি কঠিয়া পাইছে তাৰমানে আহিলোঁ আমি তহবা তো গাইছ কঠিয়া পাৰি এতিয়া হাল বাই আছে মই এইফালে অলপ ফুৰিব আহিলোঁ এইফালে আছে তাতে আছে পিছফালে গাছ অলপ চল আছে কঠিয়া পাৰা আহিলে এইফালে মই অলপ পথাৰ দিকে আহিলোঁ বহুত দিন অহা নাছিলোঁ না পথাৰৰ খেতি কৰাই নাছিল এতিয়া কষ্ট সেইকাৰণে আহিছোঁ আৰু কেতিয়াবা আহিয়ে থাকিম পথাৰত লগ পাই থাকিব আৰু মজা মজা গাঁৱলীয়া ব্লগ তো চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিয়ক আৰু দিলে তামান বোকা ভাবি বোকা কি বালিছ পানী কেনেকৈ মাৰে ইয়াৰ তো গাইছ বোকাত ধৰি ইয়াতে গভৰ্ণমেণ্টে চেণ্ডেল সলকাই থৈ গৈছে মই চেণ্ডেল আমাৰ মাটিৰ ওচৰতে সলকাই থৈ গৈছোঁ আমাৰ তাৰমানে মাটি আছে অলপ চলপ গাঁৱলীয়া মানুহ না মাটিত থাকিবই গোটেই বোকা বোকা খুচি খুচিও তাৰমানে হানে কিবা হে লাগালে কৈছে এই গৰু গভৰ্ণমেণ্ট গৰু থাকা মানুহ থাকাতে লাগালে কৰে একা তো গাইছ বৰষুণৰ কাৰণে গোটেই পানী হৈছে বানপানীহে আহে নেকি আৰু ধৰিব পৰা নাই তেওঁ আৰু আল্লাহৰ ওপৰত ভৰসা কৰি ভগৱানৰ ওপৰত ভৰসা কৰি খেতিটো কৰিছোঁ আৰু কঠীয়া পাইছোঁ খেতি হোৱাই নাই কঠীয়া ডাঙৰ হ'লি উঘলি তাৰপিছত ৰুম আৰু তেতিয়াহে ধান হ'ব এনেকৈ ইফালে আমাৰ এই দূৰত পাহাৰ চাহাৰ আছে আমাৰ ইয়াতকৈ বহুত দূৰ আৰু পাহাৰকেইখন তামাম চাফা দেখা হৈছে কমেন আমাৰ চলি এটিটিউড হৈ গৈছে তামাম ইয়াত পচন্দ হৈছে ইয়াত পচন্দ হৈছে দাড়ি চুলি কাটি একদম এই আমাৰ এই পথাৰ এতিয়া চব মানুহ আমাৰ গাঁওখনৰ গোটেই মানুহৰে সিহঁতে পথাৰ এই মাটি আছে খেতি কৰে আৰু চবে কঠীয়া পাইছে তো এয়া আৰু আমাৰ খেতি পথাৰ এতিয়া আহি থাকোঁ মাজে সময়ে আমি খেতিৰ টাইমত গমান পৰিলা দেখ তই ৰিভিউ কৰি দি কেনেকৈ আহিছিলি তই এনেকৈ আহি আছিল তাৰমানে আহি থাকোঁতে এনেকৈ আহি নাই তাৰমানে যিটো হঠাৎ হয় সেনেকুৱা আৰু তাৰমানে ৰিভিউ দিব নোৱাৰি গতিকে বেয়া পৰিলে হয় এই বোকা চকা লাগি গৈছে এইবাৰ পিছে মাছ ধৰি মাৰি পুখুৰী মাতিয়ে বাকী সানে দোষ বাই এতিয়া ময়াখিনি দেখাই আছোঁ মই ময়াব গৰু দি গৰু হাল যিটো বিলুপ্ত পথত এতিয়া যাই আছে গৰু হালটো মৈছি আমি চাব যাম মাতি মৈছি মৈছি নে চহৈছি কিবা বুলি কয় এতিয়া আমি এতিয়া ময়া বুলি কওঁ আৰু মই দি মোৰ হোৱা জীৱনলৈ গ'লা মোৰ দি থৈ পাৰিম নেকি মই কিয়া পেলাব নেকি গৰুকেইটাই আগতে উঠি ভাল লাগছি উঠিলোঁ আৰু নাই বেছি পানী চানি এই বলৈছিলে দিলোঁ আমাৰ এই আৰু এটা আহি আছে এইটো এই আমাৰ ছাৰে কঠীয়া লৈ আহিছে দুকাই চুকাই দিছ দিলে এইটো ইয়ে বলা এইটো আমাৰ ছাৰে কঠীয়া লৈ আহিছে মাছ আৰু পথাৰত আজিয়ে নামছি দেখাত বাবা গাঁৱলীয়া মানুহ ভালে লাগে আৰু এনেকুৱা পৰিৱেশ চহৰত নাপায় না আপোনাৰ প্ৰতিক্ৰিয়া কি এইটো আনক লৈ অলপ ক'ব নেকি ছাৰ বিৰাট বিজি বা নাচিকিয়া বাইপাকে ৰখি আছে তামাম বিজি ছাৰ পুৰা বোকাই চকাই লৈ যাই আছে দুকাই চুকাই দি পুৰা এইটো আমাৰ ডাইৰেক্টৰ মিস্ত্ৰী আছে ধান কাটছি পিজে থৈ কচুপাত দি ৰ কি আন্ধাৰ কৰা আকৌ কচুপাত দি থওঁতে তাৰমানে গাজা হৈ গৈছে এইগিলা বগা এইকেইডাল গাজা কি বঢ়িয়া লাগে একা লৈ বুটুৰ গাজাতকে ভাল লাগে একা বেলেগ বাবা লোকেলৰ মোৰ ধানৰ লগত মোৰ হাতখন বেছি ভাল লগা হৈছে বগা দেখা হৈছে হাতখন আজি
কি ধুনীয়া এইগিলা গাল চিধা মানে এইগিলা চিটিয়াই দিম চিটিয়াই দিলে তাৰমানে কঠীয়া হৈ যাব আৰু কেইদিনমান পিছত গাইজ পথাৰৰ পৰাই কঠীয়া পাৰি আহিলোঁ ভৈয়া পুৰা মোৰ কেতিয়াখনত গমেই মই দুটা উঠিছোঁ সেই তই কৈয়া দেখা দিয়াই সেইটো বান্ধি দিয়া উঠিছোঁ মোৰ কেতিয়ামত পুৰা আহি আছোঁ এতিয়া ঘৰত যাম ব্লগটো আজি ইমান দেখা ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিয়ক গাঁৱলীয়া পৰিৱেশ সকলোৱে চাওক খেতি কৰ কি কৰে প্ৰথমে আজিলৈ ইমানে বাই বাই পুনৰ বাহি কৰে দিম ঘৰতে থাকিবা